এইটো আমাৰ কমিটি এটা বনিয়াই দিছে গভৰ্ণমেণ্ট অফ আছামে। এই কমিটিত IG প্ৰেচিডেন্সত ৰাখিছে, ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট জাজক ৰাখিছে আৰু এই কমিটিটোৱে কিছুমান পইণ্টছ দিছে গভৰ্ণমেণ্টে। সেই পইণ্টছৰ ওপৰত চিলড্ৰেনৰ এডুকেশ্যন, হেল্থ, লিভিং কণ্ডিশ্যনছ অফ দ্য পিপল, তাৰপিছত কাৰ লিগেল ষ্টেটাছটো কি আছে, কাৰ এই কোনে এনেকুৱা মানুহ আছে নেকি কোনোবাজনে লিগেল হেল্প দৰকাৰ কিন্তু সেই বস্তুটো তেওঁলোকে পোৱা নাই। এই বস্তুকেইটা গোটেইখিনি আমি খালি জাৰি চাই এটা ৰিপৰ্ট অসমত। তাৰে আমি এটা অলৰেডি কৰিলোঁ, আজি এটা কৰিম আৰু আমি ভাবি অহাকালি বা পৰহি আৰু এটা কৰি ল'ম। কৰি আকৌ সেইফালে ডিব্ৰুগড়, যোৰহাট, আকৌ শিলচৰ আছে, সিহঁতে এই গোটেইখিনি কৰাৰ পিছত আমি ফাইনেল ৰিপৰ্টটো দিম। এতিয়ালৈকে 6টা ডিফেন্সৰ টিমত কিমানজন আছে ছাৰ? টোটেল মানুহটো এইটো ভেৰি কৰে ডে টু ডে। কিছুমানে বেলত ওলাই যায়, কিছুমানে থাকে, তো এইটো একজেক্ট মানে ফিগাৰ এতিয়া দিব পৰা নাযাব। কণ্ডিশ্যনবিলাকে কেনেকুৱা পাইছে আপোনালোকে? তাতে যিটো কণ্ডিশ্যন পাইছোঁ সেইমতে আমি নোট ডাউন কৰিছোঁ। আমাৰ যিটো ভিউ আছে সেইটো আমি তেনেকুৱা দিম। যিবিলাক আছে আমি লিপিবদ্ধ কৰিছোঁ আৰু কিছুমান আপত্তি অভিযোগ আমি আলোচনা কৰি এটা ৰিপৰ্ট আকাৰে বনাইছোঁ, তেনেকৈ কৰিছোঁ। এই গোটেইখিনি সাঙুৰি লৈ পেলাইহে আমি দিম, এলং উইথ ছাজেশ্যন আৰু গ্ৰিভেন্সেছ।